হেল্ল' বন্ধুসকল, মফিজ টেক চেনেলৰ নতুন এটা ভিডিঅ'ত সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। বন্ধুসকল, আপোনালোকে হয়তো দেখাই পাই আছে কি বৰ্তমান ফেচবুক, হোৱাটছআপ, ইনষ্টাগ্ৰাম সকলোতে মানুহে কি কৰি আছে, নিজৰ ফটোৰে, নিজৰ পচন্দৰ গানেৰে বিভিন্ন ধৰণে ধুনীয়াকৈ ষ্টেটাছ ভিডিঅ' বনাই সেইবোৰ আপলোড দি আছে আৰু তাতে বহুতো লাইক পাই আছে, কমেণ্ট পাই আছে। বন্ধুসকল, আপোনালোকেও হয়তো এনেকুৱা ধৰণে ভিডিঅ' বনাবলৈ ইচ্ছা কৰি আছে কিন্তু বনাব পৰা নাই। আজি এইটো ভিডিঅ'ৰ জৰিয়তে মই আপোনালোকক দেখুৱাম কি এনেকুৱা ধৰণে ধুনীয়া ষ্টেটাছ ভিডিঅ' নিজৰ মোবাইলতে 2 মিনিটত কেনেকৈ বনাব পাৰি। বন্ধুসকল, এনেকুৱা ধৰণৰ ভিডিঅ' নিজৰ মোবাইলতে 2 মিনিটত বনাবলৈ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। বন্ধুসকল, বলক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকৰ এটা সৰু ৰিকুৱেষ্ট, আপোনালোকে এতিয়ালৈকেও যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তে ছাবস্ক্ৰাইব কৰক আৰু কাষত থকা বেল আইকনটো অন কৰি ৰাখক। বন্ধুসকল, বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, এনেকুৱা ধৰণৰ ষ্টেটাছ ভিডিঅ' বনাবলৈ আপোনালোকক কাইনমাষ্টাৰ নামৰ এটা এপছৰ দৰকাৰ হ'ব। এপছটোৰ লিংক মই ডেছক্ৰিপশ্যনত দি দিম। এপছটো অ'পেন কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱা এটা ইণ্টাৰফেচ আহি যাব। এনেকুৱা ইণ্টাৰফেচ অহাৰ পিছত আপোনালোকে চিম্পলি ইয়াতে প্লাছ বটনত ক্লিক কৰিব। প্লাছ বটনত ক্লিক কৰাৰ পিছত ইয়াতে আপোনালোকক এটা ৰেচিঅ' চিলেক্ট কৰিব দিব। আপোনালোকে প্ৰথমটো যাতে 16:9 ৰেচিঅ' আছে এইটোত ক্লিক কৰিব। এইটোত ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াতে চিম্পলি মিডিয়া বুলি এটা অপশ্যন পাব, মিডিয়াত ক্লিক কৰিব। মিডিয়াত ক্লিক কৰাৰ পিছত ফাৰ্ষ্টত যিটো বেকগ্ৰাউণ্ড বুলি এটা অপশ্যন আছে, বেকগ্ৰাউণ্ডত ক্লিক কৰিব আৰু ব্লেক বেকগ্ৰাউণ্ড চিলেক্ট কৰি ল'ব। তাৰে পিছত ব্লেক বেকগ্ৰাউণ্ড চিলেক্ট কৰাৰ পিছত এই বেকগ্ৰাউণ্ডটোৰ ডিউৰেশ্যন আপোনালোকে নিজৰ ইচ্ছামতে বঢ়াই ল'ব। মই এইটো 30 ছেকেণ্ড কৰি লৈছোঁ। আপোনালোকে নিজৰ ইচ্ছামতে বঢ়াব পাৰে, কমাব পাৰে। তাৰে পিছত বন্ধুসকল, আপোনালোকে চিম্পলি লেয়াৰত ক্লিক কৰিব। লেয়াৰত ক্লিক কৰাৰ পিছত আকৌ মিডিয়াত ক্লিক কৰিব। মিডিয়াত ক্লিক কৰাৰ পিছত আপোনালোকে ডেছক্ৰিপশ্যনত এটা ভিডিঅ'ৰ লিংক পাব। এই ভিডিঅ'টো ডাউনলোড কৰিব, ভিডিঅ'টো এড কৰি ল'ব। ভিডিঅ'টো এড কৰাৰ পিছত আপোনালোকে এইটোক জুম কৰি এডজাষ্ট কৰি ল'ব, ফুল স্ক্ৰীন কৰি ল'ব। ফুল স্ক্ৰীন কৰি লোৱাৰ পিছত আপোনালোকে কি কৰিব, আকৌ লেয়াৰত ক্লিক কৰিব। লেয়াৰত ক্লিক কৰাৰ পিছত আকৌ মিডিয়াত ক্লিক কৰিব। মিডিয়াত ক্লিক কৰি আপোনালোকে নিজৰ পচন্দৰ ফটোটো চিলেক্ট কৰিব। ফটোটো চিলেক্ট কৰাৰ পিছত আপোনালোকে ইয়াতে ক্ৰপিং বুলি এটা অপশ্যন পাব। চিম্পলি ক্ৰপিঙত ক্লিক কৰিব। ক্ৰপিঙত ক্লিক কৰাৰ পিছত এইটোক আপোনালোকে ক্ৰপ কৰি ল'ব। এনেকুৱা ধৰণে ক্ৰপ কৰি ল'ব। ক্ৰপ হোৱাৰ পিছত আপোনালোকে আকৌ ফটোটোত ক্লিক কৰিব। ফটোটোত ক্লিক কৰাৰ পিছত এইটোত জুম কৰি ইয়াতে 3টা যে বাকচ আছে, এই বাকচ যিকোনো এটা বাকচত এডজাষ্ট কৰি ল'ব। এইটো জুম কৰি এইটো আমাৰ বেছি সৰু হৈ গৈছে, আকৌ ক্ৰপ কৰিব লাগিব। আকৌ ক্ৰপিঙত ক্লিক কৰি দিয়ক। আপোনালোকে এইটো বহলটো কম হৈ গৈছে, বহলটো অলপ বঢ়াই দিব লাগিব। বাছ হৈ গৈছে। আকৌ ফটোটোত ক্লিক কৰি এইটোৰ পজিশ্যন আপোনালোকে মিলাই ল'ব। পজিশ্যন মিলাই লোৱাৰ পিছত আপোনালোকে এইটো বঢ়াই দিব। ইয়াতে বঢ়াই দি একদম শেষলৈকে লৈ যাব। ইয়াৰ পিছত আপোনালোকে ফটোটোত আকৌ ক্লিক কৰিব। ফটোটোত ক্লিক কৰাৰ পিছত আপোনালোকে লেফ্টত চাব 3 ডট আছে, এটা 3 ডটত ক্লিক কৰিব। 3 ডটত ক্লিক কৰি এইটোত ডুপ্লিকেট কৰি দিব। ডুপ্লিকেট কৰাৰ পিছত আপোনালোকে এইটোত 2টা হৈ যাব। আকৌ ফটোটোত ক্লিক কৰি এটা ফটো আপোনালোকে মাজৰ বাকচটোত লৈ আহিব আৰু এইটোক সৰু কৰি বাকচটোত এডজাষ্ট কৰি দিব। হৈ গৈছে। এইটোত আকৌ আপোনালোকে কি কৰিব, 3 ডটত ক্লিক কৰি আকৌ ডুপ্লিকেট কৰি লওক। ডুপ্লিকেট কৰি লোৱাৰ পিছত ইয়াৰে পৰা আকৌ আৰু এটা ফটো টানি আনি সৰু বাকচটোত মিলাই দিয়ক।
সৰু বাকচটোত মিলাই দিয়াৰ পিছত ইয়াতে আকৌ 3 ডটত ক্লিক কৰি আপোনালোকে আকৌ ডুপ্লিকেট কৰি ল'ব। ডুপ্লিকেট কৰি লোৱাৰ পিছত আপোনালোকে ফটোটোত ক্লিক কৰিব। ফটোটোত ক্লিক কৰি আপোনালোকে ইয়াতে কালাৰ ফিল্টাৰ বুলি এটা অপশ্যন পাব। কালাৰ ফিল্টাৰত ক্লিক কৰি ফাৰ্ষ্ট বেসিক অপশ্যনত যায় সেকেন্ড কালাৰটো সিলেক্ট কৰি এইটো ব্ল্যাক এণ্ড হোৱাইট কৰি দিব। ব্ল্যাক এণ্ড হোৱাইট কৰি দিয়াৰ পিছত এইটোক তাৰপিছত আপোনালোকে মাজৰ ফটোটোত ক্লিক কৰি দিব। মাজৰ যিটো ফটো আছে সেইটো ক্লিক কৰিব। মাজৰ ফটোটোত ক্লিক কৰাৰ পিছত আপোনালোকে কি কৰিব, ইয়াতে ওভাৰঅল অপশ্যনত যায় ব্লিংক শো এইটোত ক্লিক কৰি দিব। এইটোত ক্লিক কৰাৰ পিছত আপোনালোকে আকৌ প্ৰথমটো ফটোত ক্লিক কৰিব। প্ৰথমটো ফটোত ক্লিক কৰি ইয়াতে লেফটত 3 ডটত ক্লিক কৰি আকৌ এইটো ডুপ্লিকেট বনাই ল'ব। ডুপ্লিকেট বনাই লোৱাৰ পিছত ফটোটোত আকৌ ক্লিক কৰি আপোনালোকে কি কৰিব, ফাৰ্ষ্টত কালাৰ ফিল্টাৰত যায় আগৰ নিচিনা এইটো কালাৰৰ ব্ল্যাক এণ্ড হোৱাইট কৰি দিব। ব্ল্যাক এণ্ড হোৱাইট কৰি দি আপোনালোকে ইয়াতে ওভাৰঅল এনিমেশ্যনত যায় পালছ অপশ্যনটোত ক্লিক কৰি দিব। পালছ অপশ্যনটোত ক্লিক কৰিলে আপোনালোকৰ কাপোৰৰ এই ৰংটো সলনি হৈ থাকিব। তাৰপিছত এইটোত ক্লিক কৰাৰ পিছত আপোনালোকে আকৌ সৰু ফটোটোত ক্লিক কৰি ইয়াতে ওভাৰঅল এনিমেশ্যনত যায় এইটোতো পালছ অপশ্যনটো ক্লিক কৰি দিব। ইয়াৰ পিছত আমাৰ ভিডিঅ'টো আমি একবাৰ প্লে কৰি চাওঁ কেনে হৈছে। तेरे इश्क ने साथिया मेरा हाल क्या कर दिया। ভিডিঅ'টো আমাৰ ধুনীয়া হৈ গৈছে। ইয়াৰ পিছত আপোনালোকে কি কৰিব, ফাৰ্ষ্টত যিটো ভিডিঅ' এড কৰিছিল এই ভিডিঅ'টোত ক্লিক কৰিব। ভিডিঅ'টোত ক্লিক কৰাৰ পিছত আপোনালোকে তলত আহি যাব। তলত অহাৰ পিছত ইয়াতে ব্লেন্ডিং বুলি এটা অপশ্যন আছে। ব্লেন্ডিঙত আহি আপোনালোকে স্ক্ৰিনত ক্লিক কৰিব। স্ক্ৰিনত ক্লিক কৰি এইটো অন কৰি দিব আৰু এইটোত পুনৰবাৰ ক্লিক কৰি 3 ডটত ক্লিক কৰি এইটো ব্ৰিং টু ফ্ৰণ্ট কৰি দিব। ব্ৰিং টু ফ্ৰণ্ট কৰি দিয়াৰ পিছত এতিয়া আমাৰ ভিডিঅ'টো ৰেডি হৈ গৈছে। চাওক तेरे इश्क ने साथिया मेरा हाल क्या कर दिया। तेरे इश्क ने साथी বন্ধুসকল, আপোনালোকে যদি ভাবি আছে যে মই গানটো চেঞ্জ কৰি দিম, গানটো চেঞ্জ কৰিব বিচাৰিলে ইয়াতে অডিঅ' অপশ্যনত ক্লিক কৰিব। অডিঅ' অপশ্যনত ক্লিক কৰাৰ পিছত আপোনালোকৰ মোবাইলত থকা গোটেইকেইটা গান ইয়াতে আহি যাব। আপোনালোকে নিজৰ ইচ্ছামতে এইটো সিলেক্ট কৰি দিলেই হ'ল। আৰু আপোনালোকে যদি ভাবিছে কি মই ইয়াতে নিজৰ নামটো দি দিম, তাৰ নামটো দিব খুজিলে আপোনালোকে চিম্পলি লেয়াৰত ক্লিক কৰিব। লেয়াৰত ক্লিক কৰাৰ পিছত ইয়াতে টেক্সটত ক্লিক কৰিব। টেক্সটত ক্লিক কৰাৰ পিছত আপোনালোকে নিজৰ ইচ্ছামতে নামটো লিখি দিব। নামটো লিখি দি জাষ্ট এতে ওকে কৰি দিলেই হৈ যাব। সো বন্ধুসকল, আজিৰ ভিডিঅ'টো এইখিনি আছিল। ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব আৰু নিজৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিব। ধন্যবাদ।